हेलो फ्रेंड्स गुड इवनिंग কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু প্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিহুটো সকলোৰে ভালে ভালে যাওক তাৰে কামনা কৰিলোঁ আৰু আজি যেহেতু উৰুকা গতিকে মাঘ বিহু বুলি ক'লে আচলতে উৰুকাটো মেইন ক'বলৈ গ'লে তাৰ পিছত মেজি জ্বলোৱা ভেলাঘৰ বনোৱা এইবিলাকতো থাকেই দিয়কচোন আৰু আমাৰ ইয়াতো গাঁৱৰ নিচিনা পৰিৱেশ নাই বাৰু গাঁৱত আচলতে খুব বেছি ভাল লাগে ক'বলৈ গ'লে ইয়াত যেনিবা তেনেকুৱা নাই একো তথাপিও অকণমানকৈ মেজি এটা সজাইছে কালি মেজিটো জ্বলাব আৰু বাহঁতো আহিছে মেঘৰঞ্জনী বাহঁত আৰু তেখেতসকলৰ ঘৰৰ পিছফালে আমি তেখেতসকল আচলতে মই ভিডিঅ'টো আজি কৰাৰ মেইন উদ্দেশ্যটো হৈছে মেঘৰঞ্জনী বা আৰু নীল দাও আহিছে মানে আমাৰ ওচৰতে ঘৰ বেলেগে ঘৰ মাজত এখন মাত্ৰ বেৰ আছে বেৰখনৰ সিফালে তেখেতসকলৰ ঘৰ আৰু আনফালে আমাৰ ঘৰ আৰু বাৰ আচলতে ইয়াত নাথাকে বাহঁত গোটেই পৰিয়ালটোৱে গুৱাহাটীতে থাকে আৰু কিন্তু তেখেতৰ জন্মৰ ঘৰ আচলতে এইখনে ইয়াতে তেখেতে জন্ম হৈছিল আৰু গোটেইখিনি ভিতৰত সোমাই দেখুৱাব ভাল নালাগে তেখেতসকলে হয়তো বেয়া পাব পাৰে গতিকে বাহিৰৰ ফালৰ পৰা যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম ইয়াতে তেখেতৰ গোটেই বংশ পৰিয়াল ইয়াতে থকা বুলি ক'ব লাগিব ইয়াত পেহীয়েক তাৰোপৰি মমায়েক আৰু আইতাক মানে গোটেইখিনি ইয়াতে আছিল আৰু পেহীয়েকৰ ঘৰৰ ওচৰতে আমাৰ মই দেখুৱাই আছোঁ বাৰু কালিলৈকে কালি আচলতে মেজি জ্বলাব আৰু তাত যাব বাহঁতো আৰু গোটেইখিনি মানুহে যাম তাত আৰু আপোনালোককো দেখুৱাই থাকিম কিছু গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আজি যেহেতু উৰুকা গতিকে মই কিবা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু বাহঁতো আচলতে প্ৰতি বছৰে উৰুকাত ইয়ালৈ আহে মাঘৰ বিহু ইয়াতে খায় তেখেতসকলে আৰু এইবাৰো আহিছে আৰু অহাকালিলৈ থাকিব অহাকালি যাব চাগে আৰু মই দেখুৱাই থাকিম বাৰু গোটেইখিনি আপোনালোকক গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে 5টা বাজিল আৰু মায়ে কিবা ৰেডি কৰি আছে কি বনাব কি কৰিব সেয়া ৰেডি কৰি আছে সেইবিলাক আৰু ৰাতি খানা মই আৰু মোৰ হাজবেণ্ডে বনাম বুলি ভাবিছোঁ মায়ে যোগাৰ কৰি দিছে আৰু বাহঁতৰ ঘৰ এইটো ৰাস্তাৰ কিনাৰৰ পৰা একেবাৰে মন্দিৰটোৰ ওচৰলৈকে আছে তেখেতসকলৰ মাটি কিন্তু আৰু এয়া আগফালৰ চোতালখন আৰু মন্দিৰটো আৰু এয়া নাৰিকলৰ তালৈকে তেখেতসকলৰ মাটি আৰু পিছলৈকে ইয়াত ঘৰ বনাব আৰু ভালদৰে এতিয়ালৈকে এনে চিম্পুলকৈ আছে আৰু পুৰণ ঘৰে আছে নতুনকৈ বনোৱা নাই আকৌ আৰু মাঘ বিহু বুলি ক'লে আচলতে লাড়ু পিঠাটো মেইন গতিকে মা আৰু ময়ো অকণমানকৈ কিবা কৰিলোঁ আৰু এয়া 3 দিনমান আগতে কৰিছিলোঁ আমি যোৱা ৰবিবাৰতেই পিঠা বনালোঁ এনেদৰে অকণমানকৈ ভিডিঅ' এটা কৰি ৰাখিছিলোঁ আপোনালোকক দেখুৱালোঁ এয়া মায়ে চালনীৰে চালি আছে মই আৰু আনফালে ননন্দজনীৰ বান্ধৱী সিজনী তেওঁ অকণমান হেল্প কৰি দিলে আমাক গোটেইকেইজনীয়ে মিলি এনেদৰে গুড়া খুন্দিলোঁ তাৰপিছত আৰু এয়া সন্ধিয়া পিঠা পুৰা ষ্টাৰ্ট কৰিছোঁ আহতে পিঠাটো অকণমান সোনকালেই বনা যায় কেইদিনমান আগতে বনোৱা যায় আমাৰ আৰু মায়ে এনেদৰে মিঠৈৰ পিঠা বনাই আছে আৰু আনফালে মই চেনিৰে বনোৱা পিঠা বনাই আছোঁ কাৰণ চেনিৰ পিঠাটো গোটেইকেইজনী বেছিকৈ ভাল পায় গতিকে অকণমান বেছিকৈ বনাব লাগে আৰু এয়া মই চেনিৰ পিঠা এনেদৰে বনাই আছোঁ ময়ো আচলতে চেনিৰে বনোৱা পিঠাটো বেছিকৈ ভাল পাওঁ খাই তাৰপিছত লাড়ু ঘিলা পিঠা চিৰা এনেই অকণমান কিবা বনোৱা গৈছে আৰু গোটেইখিনি বাৰু আপোনালোকক দেখুৱাটো সম্ভৱ নহ'ল গতিকে অকণমানকৈ দেখুৱালোঁ আৰু আনফালে বিহু বুলি ক'লে আচলতে যিখিনি এৰিব নোৱাৰা সম্পৰ্কীয় মানুহ তেখেতসকলকো কিবা অকণমান দিয়া যায় আৰু মাছ মাংস চাউল লাড়ু পিঠা তেনেকৈ অকণমান দিয়া যায় আৰু ভাল লাগে আৰু আনফালে অকণমান আগত মা আহি পালে মায়ে কিবা মাছ মাংস লাড়ু পিঠা এনেকৈ লৈ আহিছিল কাৰণ মাকৰ মৰম থাকেই দিয়কচোন জীয়েকৰ প্ৰতি আৰু মায়ে প্ৰতি বছৰে এনেদৰে লৈ আহে মাছ মাংস মোক এৰি খাবলৈও বেয়া পায় সেইবাবে মোক কৰি থৈ যায় এনেদৰে আৰু উৰুকাৰ খানা বুলি ক'লে আচলতে অকণমান সোনকালে ৰেডি কৰা যায় গোটেইখিনি বস্তু আৰু এয়া চব ঠিক কৰিলে মায়ে কৰিলে গোটেইখিনি
আৰু মায়ে এইবিলাক চব কাটা কুটা কৰিলে। তাৰপিছত আৰু আনফালে এইবিলাক মাছবিলাক মই ধুলোঁ, চাফ চিকুণকৈ মাছ মাংসবিলাক ধুই এইবিলাক ঠিক কৰি লৈছোঁ। আৰু এয়া কমলকাট মাছ। তাৰপিছত আনফালে এয়া কি মাছ বা মই ভালকৈ নাজানো নামটো। আৰু তাৰপিছত এয়া হৈছে আৰি মাছ, এয়া ভনীজোৱাই দিছিল। আৰি মাছটো খুব ভাল পাওঁ, ময়ো ভাল পাওঁ, আৰু আনফালে মাও ভাল পায়, সেইবাবে তেখেতে দিছে। আৰু আনফালে এয়া গাহৰি মাংস, গাহৰি মাংসটো প্ৰতি বছৰে থাকেই আমাৰ। আৰু এয়া পঠাৰ মাংস, আৰু আনফালে এয়া হৈছে খাচী মাংস, আৰু আনফালে সেয়া চিকেন। গোটেইখিনি এনেদৰে ৰেডি কৰি থৈছোঁ, অকণমান দেৰিকৈ বনোৱা ষ্টাৰ্ট কৰিব আৰু সেইবাবে গোটেইখিনি যা যোগাৰখিনি কৰি থৈ দিছোঁ আৰু তেতিয়া অসুবিধা নহয় আৰু বনোৱাৰ সময়ত। সেইবাবে নতুন ষ্টভ আনিছিলে কেইদিনমান আগতে এইটো, আৰু কাৰণ আমাক লাগিয়ে থাকে, খানা চলিয়ে থাকে যিহেতু হ'ব নাই, সেইবাবে নতুনকৈ আনিছে এইটো। আৰু নতুন চুলাত আজি প্ৰথম ভাত বনোৱা যাব, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া আমাৰ ঘৰতে ভাড়া আছে ভাইটিজন, তেওঁ মেঘৰঞ্জনী বাক দেখি একেবাৰে ওচৰলৈ গ'ল আৰু তামাম ফটো উঠিলে। এয়া আৰু এয়া জুই পুৱাই আছে, খুব ঠাণ্ডা পৰিছে যিহেতু, আৰু আজি বহুত বেছি ঠাণ্ডা আচলতে। সেই এনেকৈ চোতালতে জুই ধৰিছে আৰু গোটেইকেইজনে জুই পুৱাই আছে। আৰু বায়ে কাৰোবাৰ লগত ভিডিঅ' কলিং কৰি আছে, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু উৰুকাৰ খানা যিহেতু, গতিকে অকলে বনাব নোৱাৰি, বহুত দেৰি হৈ যাব, সেইবাবে তেখেতেও অকণমান হেল্প কৰি দিছে, কিবাকিবি তেখেতেও বনাই আছে, মাছ ভাজি আছে, আৰু আনফালে ময়ো কিবাকিবি অকণমান হেল্প কৰি আছোঁ আৰু বনায়ো আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে দমাহী, আৰু যোৱাকালি খানা পিনা খোৱাৰ পিছত শুই গ'লোঁ। তাৰপিছত আকৌ ভিডিঅ' কৰা নহ'ল, আৰু ভাগৰো লাগিল অকণমান, সেইবাবে ভিডিঅ' কৰা নহ'ল। আৰু আজি হৈছে দমাহী, গতিকে ৰাতিপুৱাই প্ৰতি বছৰে আচলতে হৰি মন্দিৰত আহোঁ আৰু ইয়াত ঠগি দিওঁ। আজিও আহিছোঁ, আৰু ইয়াত ঠগিৰ সাঁচ এখন দিলোঁ, আৰু মই চাকি বন্তিবিলাক লগাই আছোঁ এতিয়া। তাৰপিছত অকণমান দেৰিকৈ ঘৰলৈ যাম, আৰু তাত গৈ আপোনালোকক আকৌ লগ। আৰু প্ৰতি বছৰে আচলতে দমাহীৰ দিনা যিকোনো এটা মন্দিৰত যোৱা যায়, অনবাৰ বাৰঘৰীয়া মন্দিৰত যোৱা যায়, কিন্তু এইবাৰ যোৱা নাই আচলতে, কাৰণ তাত বহুত ভিৰ হয়, আৰু যিহেতু কৰোণা আকৌ আহিছে, গতিকে ভয় লাগে, সেইবাবে যোৱা নাই আচলতে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু এতিয়া মই মেজি জ্বলাব আমাৰ ওচৰতে, তাত যাবলৈ ওলাইছোঁ। আৰু এয়া ড্ৰেছ পাতি কৰি ৰেডি, আৰু অকণমান আগত চাকি বন্তিবিলাক লগাই এতিয়া তাত যাবৰ বাবে ৰেডি হৈ আছোঁ, আৰু বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক। হৈছে যাই আছোঁ, যাই আছোঁ। আৰু আমি এতিয়া তাত যাওঁ, তাত গৈ আপোনালোকক লগ পাই আছোঁ। আৰু এয়া মা আৰু মই ৰেডি হ'লোঁ তাত যাবৰ বাবে, আৰু এতিয়া তাত গৈ আছোঁ। আৰু বাহঁতৰ আচলতে কলনী এটা আছে, কলনীটো সেউজী কলনী,
নলবাৰী হৰি মন্দিৰৰ প্ৰায় 1 কিলোমিটাৰমান হ'ব চাগে। এম বজাৰৰ ফ্ৰণ্টৰ ৰাস্তাটোতে আচলতে ঘৰটো, আৰু এয়া হৈছে বাহঁতৰ ঘৰটো। বা ইয়াতে জন্ম হৈছিল আৰু ঘৰটো বহু বছৰ হ'ল, পুৰণি হ'ল। আৰু এয়া বাহঁতৰ মন্দিৰটো, মই যে কালি দেখুৱাইছিলোঁ আপোনালোকক, এইটো আৰু এয়া ফুলৰ টাববিলাক সজাই থৈছে। এয়া হৈছে বাৰ মাক আৰু আনফালে এয়া পেহীয়েক। মাকৰ নাম মৰমী মেধি, আপোনালোক সকলোৱে জানে, খুব ধুনীয়া ডেন্স কৰে তেখেতে। আৰু বাৰ লগত কেইকপিমান ফটো উঠিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ফটো কেইকপি। আৰু এতিয়া আমি সকলোৱে ঘৰলৈ যাবলৈ ওলাইছোঁ, আৰু এয়া ৰাস্তাতে ফটো উঠিলোঁ কেইকপিমান। আৰু এয়া হৈছে ৰঞ্জনী বাৰ খুৰী মায়ে।